নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিও আমি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অসমৰ 5খন উল্লেখযোগ্য মঠ মন্দিৰ। প্ৰথমটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ। 1583 চনত কোচ ৰজা ৰঘুদেৱ নাৰায়ণে হাজোৰ মণিকোট পাহাৰত হয়গ্ৰীৱ মাধৱ মন্দিৰ স্থাপন কৰিছিল। এই মন্দিৰটোলৈ উঠিবলৈ শিলৰ এখন দীঘল খটখটি আছে। মন্দিৰৰ বেৰত বিভিন্ন দৃশ্য খোদাই কৰা আছে আৰু মন্দিৰৰ ওচৰত বিষ্ণুপুৰ বা মাধৱ পুখুৰী নামে এটা ডাঙৰ পুখুৰী আছে। তাত বহুদিনীয়া ডাঙৰ ডাঙৰ মাছ কাছ দেখা পোৱা যায়। প্ৰতি বছৰে এই মন্দিৰত জন্মাষ্টমী, মাঘ বিহু আৰু দৌল উৎসৱ পালন কৰা হয়। 2 নম্বৰত পোৱামক্কা। হাজোৰ গৰুড়াচল পাহাৰত অৱস্থিত। 1657 চনত মোগল সম্ৰাট শ্বাহজাহানৰ পুত্ৰ আব্দুল গাজী সুজাউদ্দিনে এই ঠাইত মছজিদ নিৰ্মাণ কৰিছিল। জনশ্ৰুতি মতে সুদূৰ মক্কাৰ পৰা এপোৱা মাটি আনি এই মছজিদৰ ভেটি স্থাপন কৰা হৈছিল। ভক্তপ্ৰাণৰ বিশ্বাস যে পোৱামক্কালৈ আহিলে মক্কা দৰ্শনৰ 4 ভাগৰ এভাগ পুণ্য লাভ হয়। আজিও এই তীৰ্থ বা দৰগাহটো হিন্দু আৰু মুছলমান উভয়ৰে অতি পবিত্ৰ তীৰ্থস্থান। পোৱামক্কাত জেঠ মাহৰ শুক্লা পূৰ্ণিমাত হিন্দু ভক্তৰ সমাৱেশ হয়। ইয়াৰ সন্মুখত অতি প্ৰাচীন এটা পুখুৰী আৰু কবৰ আছে। এই পুখুৰীটো ইৰাণৰ ধৰ্মপ্ৰচাৰক গিয়াছুদ্দিন আউলিয়াই খন্দাইছিল আৰু কবৰটো তেওঁৰ বুলিয়ে জনা যায়। 3 নম্বৰত বৰদোৱা সত্ৰ। নগাঁৱৰ বৰদোৱাত এই বৈষ্ণৱ যুগৰ সত্ৰখন অৱস্থিত। এই সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদশিলা আছে। দৌল যাত্ৰা আৰু বৈষ্ণৱ গুৰুসৱৰ জন্ম মৃত্যুৰ তিথি ইয়াত পালন কৰা হয়। 4 নম্বৰত বৰপেটা কীৰ্তন ঘৰ। প্ৰায় পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বৰপেটা চহৰত এইখন বৈষ্ণৱ সত্ৰ প্ৰতিষ্ঠা কৰিছিল। ই বৈষ্ণৱসকলৰ এক পবিত্ৰ স্থান। ইয়াতে মাধৱদেৱে বৈষ্ণৱ ধৰ্ম চৰ্চা কৰিছিল। মহাপুৰুষজনা কোচবিহাৰলৈ যোৱাত মথুৰা দাস বুঢ়াতাক স্বত্বাধিকাৰ পাতিছিল। কীৰ্তন ঘৰৰ উপৰিও এই সত্ৰখনত ভক্ত দৰ্শনাৰ্থী যাত্ৰীৰ বাবে থকা অতিথিশালা, দুটাকৈ ৰংগমঞ্চ আছে। প্ৰতি বছৰে দৌল যাত্ৰাত অলেখ মানুহৰ সমাগম হয়। উল্লেখযোগ্য যে এই সত্ৰৰ কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ। 5 নম্বৰত পাটবাউসী সত্ৰ। প্ৰায় 1954 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটাৰ ধনুখন্দা জানৰ পশ্চিম পাৰৰ পাটবাউসীত এই সত্ৰখনি স্থাপন কৰিছিল। বৰপেটা জিলাৰ ই এখন উল্লেখনীয় বৈষ্ণৱ সত্ৰ। ইয়াতেই শ্ৰীমন্ত শংকৰদেৱে প্ৰায় 18 বছৰ 6 মাহ কাল কটাইছিল। পাটবাউসী সত্ৰতে মহাপুৰুষজনাই বৈষ্ণৱ ধৰ্ম চৰ্চা তথা সাহিত্য সাধনাত নিমগ্ন হৈছিল। জগত গুৰুজনাই এই সত্ৰতে তেওঁৰ শ্ৰেষ্ঠতম সাহিত্য কীৰ্তন ঘোষা সম্পূৰ্ণ কৰাৰ উপৰিও প্ৰায় 240টা বৰগীত ৰচনা কৰিছিল। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ এই চেনেলৰ ভিডিঅ'বোৰ প্ৰথমতে চাবৰ বাবে কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব। ধন্যবাদ।